ঊনবিংশ শতিকাৰ শেষ দশক ঐশ্বৰিক শক্তি লৈ জন্মগ্ৰহণ কৰা এক ক্ষণজন্মা মহাপুৰুষ কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱ 1918 চনত মৰিগাঁৱত শিক্ষকতা বৃত্তিৰে জীৱন আৰম্ভ কৰা ব্ৰহ্মচাৰীদেৱে ঘৃণিত জনলৈ পুৱাই আনিছিল বৈকুণ্ঠৰ ভক্তি নিজৰা। সেই ভক্তি নিজৰা পান কৰি মহাপুৰুষজনাৰ বাণীৰে ভক্তিৰে কৰ্মৰে প্ৰতিখন গীতা সত্ৰ গোবিন্দ ভৱন মুখৰিত কৰি ৰাখিছে অজস্ৰ ভক্তবৃন্দই। এনে এজন মহাপুৰুষক স্মৰি সবেই গাঁও আহক। আদি